এটা আচলতে ৰাজ্যক কথাটো একাংশ মহলে ভুল কৰি উলিয়াইছে। যুৱতীগৰাকীক কবিতা লিখাৰ কাৰণে গ্ৰেপ্তাৰ কৰা হোৱা নাই। যুৱতীগৰাকীক গ্ৰেপ্তাৰ নকৰিলে তেওঁ আলফালৈকে গুচি গ'লহেঁতেন। দুটা কথাৰ মাজত এজাম বুদ্ধিজীৱী একাংশই জানি বুজিও কথাটো ৰহন খানি আছে। আজি ৰাতিপুৱাও মই জেললৈকে মানুহ পঠাইছোঁ তাইৰ লগত কথা পাতিব। এবাৰ দেউতাক মাক আৰু ছোৱালীজনীয়ে যদি দায়িত্ব লয় যে আমি আলফাত নাযাওঁ, তেওঁ মুক্তি হ'ব। কিন্তু আলফাত গ'লে আকৌতো মানৱ বোমা হৈ আহি আমাকে মাৰিবহি। গতিকে আমি জানি বুজাৰ পিছত ছোৱালী এজনীক আলফাত কেনেকৈ যাব দিওঁ? তাই ধৰক আলফাত গ'ল, পিছত আকৌ আলফাই AK-47 দি পঠাই দিলে, তেতিয়া কি হ'ব? পৰিয়ালৰ কথা নহয়, তেওঁক আমি জেলত থকা সময়ত তেওঁৰ লগত কথা পাতি আছোঁ। তেওঁ যেতিয়া প্ৰথম গ্ৰেপ্তাৰ কৰাৰ আগতে গোলাঘাট পুলিচে তাইৰ লগত কথা পাতিছে, ছোৱালীগৰাকীয়ে কৈছে মই আলফাত যামেই। গতিকে এইটোতো নিজৰ ছোৱালী, তাইকতো বচাব লাগিব নহয়। গতিকে এতিয়া যদি কোনোবাই ভাবে কবিতা লিখাৰ কথাটো বেলেগ, কবিতা আপুনি ময়ো লিখি আছোঁ, কিন্তু কবিতা লিখাৰ লগত আৰু এটা কথা জড়িত হৈ আছে যে মই আলফাটো যাব খোজোঁ। আৰু তাই নিজেই লিখি দিছে যে ৰাষ্ট্ৰদ্ৰোহ মই বাৰে বাৰে কৰিম বুলি। যদি কোনোবা এজনে যদি মানুহে কয় যে মই কবিতা লিখা বেলেগ, কিন্তু কোনোবাই যদি কয় যে মই ৰাষ্ট্ৰদ্ৰোহ বাৰে বাৰে কৰিম, তেতিয়া এৰেষ্ট নকৰিলে দেশত আইন কানুন কি থাকিব? ইমান কবিতাৰ পাক চাকত পৰি মানুহৰ নিৰাপত্তাৰ লগত আপুনি খেলিব নোৱাৰেতো। যেতিয়া ছোৱালীজনীক কথা পতা হৈছে, তাই কৈছে মই আলফাত যাম। এতিয়া যোৱাকালি তাই কৈছে যে মই নতুনকৈ চিন্তা কৰিছোঁ, মোক পৰীক্ষাটো দিবৰ সুযোগ দিব লাগে। মই কৈছোঁ ঠিক আছে, পৰীক্ষা দিয়ক।